আমি পাই গ'লো সোণাপুৰ যাই আছোঁ সমাধিস্থলী পাই গ'লোঁ আৰু গাড়ী চাওকচোন ইমান এইবিলাক গাড়ী মানে গাড়ীয়ে গাড়ী ইমান মানুহ হৈছে আৰু যাই আছোঁ গাড়ীৰ পৰা নামিলোঁ দিবতো বেছি গেল না সঁচাকৈ আজি জুবিন দা আমাৰ মাজত যদিও নাই এনেকুৱা লাগি আছে কি ভাষা নাই এনে ক'বৰ কাৰণে বহুত বেছি বেয়া লাগিছে কি বুলি কম কথা ক'ব পৰা নাই সেয়া জুবিনদাৰ সমাধিস্থলী এইখিনিতে আমাৰ জুবিনদাক শেষ কৃতজ্ঞ কৰা হৈছিল আৰু কি বুলি ক'ম আৰু ক'ব মানে বহুত বেছি বেয়া লাগি আছে এতিয়া ইমানখিনি চাকি মানুহ চাচোন সমাগম ইমান চাকি ধূপ পুৱাৰ পৰা ৰাতিলৈকে মানে এনেকৈ ধূপ চাকি জ্বলাত ব্যস্ত এইপিনে মা আৰু এইটো বাইদেউ এইটো আমাৰ বেটা এইপিনে ময়ো চাকি ধূপখিনি জ্বলাই ল'ম আৰু যদিকে মোৰ কেমেৰা ধৰা মানুহ নাই সেইকাৰণে মই ধূপ চাকিখিনি জ্বলোৱা মোৰ দেখা হ'ব সেইকাৰণে মাহঁতক দেখাই লৈছোঁ সেইপিনে মই জ্বলাই ল'ম জুবিন দা যদিও আমাৰ মাজত নাই এই চাওকচোন এথৰা নাম হৈ গ'ল আৰু এয়া আহত্যসকলে নাম গাব আৰু জুবিন দা সদায় এনেকৈ মানে আমাৰ মাজত সজীৱ হৈ থাকিব আৰু জুবিন দা সদায় অমৰ হৈ থাকিব আৰু জুবিন দা সদায় আমাৰ মাজত যদিও আজি নাই তথাপিও আমি সদায় জীয়াই ৰাখিব লাগিব চাচোন মানুহৰ সমাগম কিমান সঁচাই আজি ইয়াত আহি ইমানেই মানে বহুত বেছি ভাল লাগিছে যিহেতুকে জুবিনদাৰ সমাধিস্থলীত মানে থিয় হৈ আজি এটা আশীৰ্বাদ ল'ব পাৰিছোঁ সেয়াও আমাৰ সৌভাগ্য পানী দি আছে পানীৰ কাৰণে মানুহ মানে পানীৰ কাৰণে কিমান হুলস্থুল চাওকচোন পানীৰ কাৰণে হুলস্থুল এয়া পানী খাওয়া পানীৰ কাৰণে কিমান কাৰাকাৰী পানীখিনি
Kan dia lah dia mana? কি হিয়াৰ কুল তুমি যে মোৰ শুকান বনৰ বিয়ৰৰে চেঁচাটো পাই নামি অহা মোৰ দেহৰ ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচোন এধাৰো সঁচা মোৰ বহু যুগৰে আপোন জানত গান মোৰ শেষ জুবিনদাই ইয়াতে জিৰাইছিল আহি ৰচনা